মুছলিমৰ সকলো দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ এটা নতুন প্ৰতিবেদনলৈ। অসমৰ সৰ্বপ্ৰথম ছোৱালী মাদ্ৰাছা অসম দাৰুল হাদিছ হুছেইনিয়া মাদ্ৰাছাতুল বানাত শিল্প শিক্ষা প্ৰতিষ্ঠানত নাটেশ্বৰ আমি আহি উপস্থিত হৈছোঁ। ক'বলৈ গ'লে এই মাদ্ৰাছাখন অসমৰ আটাইতকৈ পুৰণি চবতকৈ জনপ্ৰিয় মহিলা মাদ্ৰাছা হিচাপে জনা যায়। মই ইয়াত গম পোৱা নাছিলোঁ, কিন্তু মোক আজি এই মাদ্ৰাছালৈ আহি পেলাই পৰিচয় কৰাই দিছিলে এইগৰাকী ব্যক্তি, যাৰ নাম হৈছে আক্তাৰ হুছেইন। আক্তাৰ হুছেইন আমাৰ আছামিজ মুছলিম চেনেলৰ দৰ্শকসকললৈ দুই এটা কথা ক'লে ভাল লাগিলে হয়। আসসালামু আলাইকুম। সৰ্বপ্ৰথম মই আছামিজ মুছলিম গ্ৰুপৰ স্বত্বাধিকাৰী ফাৰুক দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ মোৰ কথাত আজি এইখন মাদ্ৰাছাত আহি ভিজিট কৰিছে। মই এটা বিশেষ কামত এইখন মাদ্ৰাছাত আহিছিলোঁ আৰু অহাৰ পিছত হুজুৰসকলৰ লগত কথা পতাৰ পিছত তেওঁলোকে ক'লে যে এইখন মাদ্ৰাছা অসমৰ ভিতৰত বোলে প্ৰথমখন মহিলা মাদ্ৰাছা বানাত মাদ্ৰাছা। গতিকে মই এনেকৈ পৰিস্থিতিটো দেখাৰ পিছত মোৰ বৰ দুখ লাগিল অন্তৰত যে অসমৰ প্ৰথমখন মাদ্ৰাছা হোৱাৰ পিছতো মাদ্ৰাছাখনৰ যোনখন ষ্ট্ৰাকচাৰ পৰিৱেশটো ইমান দুৰ্বল হৈ আছে। আৰু তেওঁলোকে মোক কৈছে যে ইয়াত এখন ৰুম 3টা হ'ব বুলি, আৰু এই ৰুম 3টা বা কিবাকিবি কাম আছে, পকীৰ কাম আছে, তাত 100 বস্তা চিমেণ্টৰ প্ৰয়োজন। গতিকে মোৰ সমৰ্থ অনুসৰি মই 30 বেগ চিমেণ্ট আগবঢ়াইছোঁ। আৰু 10 তাৰিখে আপোনালোকৰ ইয়াত বুখাৰী আছে। গতিকে ওচৰ চুবুৰীয়া ৰাইজসকল আপোনালোকে আহক, আহি পেলাই এইখন মাদ্ৰাছাত যিবিলাক সমস্যা আছে বা আৰু 70 বেগ চিমেণ্টৰ প্ৰয়োজন সেইখিনি আপোনালোকে দায়িত্ব লওক। আৰু এই কৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এইখন মাদ্ৰাছাত আহক, বা ফাৰুক দাকো ধন্যবাদ দিছোঁ। এই আমি মাদ্ৰাছাৰ যোনগৰাকী ষ্টাফ বা যোনগৰাকী কমিটিৰ যোনসকল মানুহে আমাৰ এই মাদ্ৰাছাখন পৰিচালনা কৰিছে, তেখেতসকলো আহি জুৰিছে আমাৰ লগত। এইসকল ব্যক্তি যাৰ নেতৃত্বত এই মাদ্ৰাছাখন চলি আছে। নতুনকৈ কমিটি গঠন হৈছে, আগত আছিলে যদিও কিছুমান প্ৰব্লেম আছিলে, কিন্তু সেইবিলাক সিহঁতে নাইকিয়া কৰি এতিয়া এটা গতি লৈ পেলাই কৰিছে। মই পোনে পোনে আমাৰ এই হুজুৰৰ ওচৰলৈ যাম। জনাব আপোনাৰ নামটো জনাব। আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। আমার নাম হৈছে মৌলানা আব্দুর রশিদ। আমি এই মাদ্রাসার সেক্রেটারি হই। নতুন কমিটি গঠন কৰিছে আমাৰ অসমৰ সৰ্বপ্ৰথম ছোৱালী মাদ্ৰাছা অসম দাৰুল হাদিছ হুছেইনিয়া মাদ্ৰাছাতুল বানাত ও শিল্প শিক্ষা প্ৰতিষ্ঠান নাটেশ্বৰ। আমাৰ 23তম খতমে বুখাৰী উপলক্ষে অহা 10 ফেব্ৰুৱাৰীত আমাৰ অনুষ্ঠিত হ'ব প্ৰগ্ৰামখন। আৰু সকলো ৰাইজৰ আমাৰ এতিয়া নিৰ্মাণৰ কাম চলি আছে, বুখাৰীৰ কাম চলি আছে, বহুত ফাণ্ডৰ জৰুৰত হৈছে। গতিকে যোৱা কেইবছৰ আমাৰ মাদ্ৰাছা পিছ পৰি আছিলে, যিহেতু ইনশাল্লাহ আপোনালোকৰ দান বৰংগনিতে আলহামদুলিল্লাহ এতিয়া আমাৰ মাদ্ৰাছাখন বহুত আগুৱাই গৈ আছে। আৰু আশা কৰিছোঁ যাতে ৰাইজ, ওচৰ চুবুৰীয়া ৰাইজ সকলো আহে, 10 তাৰিখত আহি দেখি ভিজিট কৰি আমাৰ মাদ্ৰাছা কি প্ৰয়োজন আছে, দৰকাৰ জৰুৰী আছে, আপোনালোকৰ মই আশাবাদী আছোঁ ইনশাল্লাহ। আমাৰ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নাহমাদু নুছল্লি আলা ৰাসূলিহিল কাৰীম আম্মা বাদ। আজি আমি বৰ সুখী আৰু আনন্দিত যে আমাৰ নতুন কমিটিখন আমাৰ অসম দাৰুল হাদিছ হুছেইনিয়া মাদ্ৰাছাতুল বানাত নাটেশ্বৰ, যি আমি এৰাবিক গাৰ্লছ ইউনিভাৰ্চিটিও ক'ব পাৰোঁ। এইটো আমাৰ গাৰ্লছ এৰাবিক ইউনিভাৰ্চিটিলৈকে আছে গোটেই হোজাই ডিষ্ট্ৰিক্টত, আৰু নাই। আৰু এই মাদ্ৰাছাখন আজি প্ৰায় 22-23 বছৰ, 23তম বুখাৰী আছে আমাৰ, 23 বছৰ ধৰি বুখাৰী চলি আছে। ছোৱালীবিলাক ফাৰিগ হৈ আছে ইনশাল্লাহ। ফাৰ্ষ্টৰ পৰা ক্লাছ MA লৈকে, দৌৰা হাদিছলৈকে আমাৰ ক্লাছ ৰীতিমতে চলি আছে। লগতে হিফজৰ শাখাও আছে, হাফিজ হৈও ওলাই আছে আমাৰ মাদ্ৰাছাৰ পৰা। স্কুলীয়া পাঠদানবিলাক আছে, স্কুলীয়া পাঠদান আছে, ক্লাছ 8-9 লৈকে আছে আমাৰ। ক্লাছ 8-9 লৈকে LPৰ পৰা ক্লাছ 8-9 লৈকে আছে। ইংৰাজী আছে, অংক আছে, চব আছে। আমাৰ স্কুল হিচাপে, জাতীয় বিদ্যালয় হিচাপে আমাৰ যিমান স্কুলীয়া পাঠদান চব বস্তু আছে, চব বস্তু চলি আছে। আৰু আগতে আমি আৰু যাতে স্কুলৰ লাইনত কলেজলৈকে যাব পাৰোঁ, এইটো আমাৰ আশা আছে, আমাৰ গোটেই ৰাইজৰ আশা আছে, আমাৰ কমিটিৰ আশা আছে। গতিকে আমি সকলো ৰাইজৰ ওচৰত আপ্ৰাণ জানে প্ৰাণে দিলে মনে আমি আশা ৰাখিছোঁ যে আপোনালোকে সদায় আমাৰ এই মাদ্ৰাছাখনৰ প্ৰতি গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ
মানুহে যাতে নজৰ দিয়ে, যাতে সহায় সহানুভূতি আগবাঢ়ে আৰু আমাৰ এই বুখাৰী শ্বৰীফ যিটো 10 ফেব্ৰুৱাৰী অনুষ্ঠিত হ'ব, বিশাল আকাৰে হৈ আছে, যে এতিয়া মানে কোনো বছৰ এনেকুৱা হোৱা নাই। গতিকে আপোনালোকে এই উক্ত প্ৰতিষ্ঠানত যোগদান কৰি সকলো আপোনাৰ মতা মানুহ, পুৰুষ মানুহ, মাইকী মানুহ চব যাতে আহি দোৱাত চামিল হ'ব পাৰে। বুখাৰী ছোৱালীবিলাকৰ পঢ়া শুনে, আপোনালোকৰ ল'ৰাবিলাকৰ পঢ়া শুনি আছে, জয়নগৰ শুনি আছে, হোজাই শুনি আছে, কিন্তু ছোৱালীবিলাকৰ বুখাৰী পঢ়া আপোনালোকে শুনা নাই। এটা কথা ক'লে আমি নক'লেও নহয় যে আমাৰ এই বুখাৰী শ্বৰীফত কোনো জেৰ জবৰ নাই, কিন্তু এৰাবিক গ্ৰামাৰ হিচাপে ছোৱালীবিলাকে পঢ়ি আছে। ওলামাসকলে বুজি পাব, আও মানুহে বুজি নাপাব। গতিকে আপোনালোকে আশা ৰাখিছোঁ যে পঢ়াটো শুনাৰ পাছত আপোনালোকৰ অন্তৰ গলি যাব, চকুত পানী ওলাই যাব। গতিকে আমি এইখিনি কৈ সামৰণি মাৰিলোঁ। আলহামদুলিল্লাহ ৰাব্বিল আলামিন। জনাবলৈ মোৰ কিছু প্ৰশ্ন আছে জনাব। আমাৰ এই মাদ্ৰাছাত আপোনাৰ কিমান ছাত্ৰ ছাত্ৰী আছে? বৰ্তমান এতিয়া 150 মান ছাত্ৰী আছে, 150 জন, আৰু 100 জন হোষ্টেলত আছে। হোষ্টেলত অহা ছাত্ৰ ছাত্ৰীসকল কোন কোন ঠাইৰ পৰা? আমাৰ লোকেল নে বাহিৰা? লোকেলৰ আছে, ডিমাপুৰৰ আছে, বেলুকুৰি আছে, চাংমাজি, ডবকা, বিশ্বনাথ,